प्राइड इस्ट एन्टारटेनमेन्ट प्राइवेट लिमिटेड और गिबि मन्त्रिनि बिसि रिंकी भुयानि जरखा हाबाफारि रिंकी भुया शर्माया फरायसालि नागारनायनि थाखाय बालियासरा मुंनि मोनसे पाठशालाखौ बेखेवो। बे पाठशालाखौ उदालगुरि जिल्लानि माजबाद बियाबनि आसाम अरुणाचल सीमायाव थानाय सनापुराव प्राइड इस्ट एन्टारटेनमेन्टनि मासिगिरि आरो सामलायगिरि रिंकी भुया शर्माया बेखेवदोंमोन। प्राइड इस्ट ग्रुपनि लेङाइ आफादगिरि आरो खौरां लाइभनि सामलायगिरि सुजुगिरि सैयद जरिर हुसैन गिबि मन्त्रिनि वेस्टि कुतल शर्मा बरदलै आरो बारग' एमपि पल्लव दासआ नुजाथिदोंमोन। शर्माया बुङोदि गोदोसोनाय ओनसोलफोराव फरायसाफोरनो मोनसे मोजां सोलोंथायारि आबहावा होनायनि थांखिजों बाल्यसरा मुंनि मोनसे पाठशालाखौ जागायजेननाय जादों। সদায় খুব ল'ৰা ছোৱালী মৰম কৰে। এইটো এটা খুব তেখেতৰ ব্যক্তিগত নিজৰ এটা চিন্তাধাৰা যে আমাৰ যিখন সমাজ সেইখন পৰিৱৰ্তন হ'বৰ কাৰণে আমাৰ ভৱিষ্যত প্ৰজন্মখিনিৰ কাৰণে যিটো এটা এডুকেশ্যন আৰু যিটো এটা নিজৰ ৰাইটছখিনি জানা অতি দৰকাৰ। আৰু ইয়াতে এনেকুৱা কিছুমান অঞ্চলত যেতিয়া আমি এইখন আহিছোঁ, পল্লৱ লোচন ডাঙৰে যেতিয়া কৈছে যে আমি ইয়াতে শিক্ষাদানখিনি কৰিছোঁ যাৰ শিক্ষাৰ খুব মন আছে কিন্তু সিহঁতৰ ব্যৱস্থাটো পোৱা নাছিলে। আৰু আমি প্ৰাইড ইষ্টৰ পৰা আজি সেই ব্যৱস্থাটোৰ কাৰণে যাতে ভৱিষ্যত প্ৰজন্মটো হৈ যাতে এটা খুব সুন্দৰ পৰিৱেশ এটা সমাজৰ যিটো এটা সপোন ইয়াতে মই আজি কৈছোঁৱে প্ৰত্যেক মাক দেউতাকৰ সপোন যাতে ল'ৰা ছোৱালীটোলৈ ডাঙৰ মানুহ হয়। আমি সকলোৱে মাতৃ সকলোৱে পিতৃ কিন্তু সকলোৰে ইয়াতে যিহেতু সেই ব্যৱস্থাটো নাই, সেই ব্যৱস্থাটো নোহোৱাৰ কাৰণে এইটো চকু পানীলৈ পৰিণত হৈছে। আৰু আজি আমি ইয়াতে জাষ্ট সহায়ক হিচাপে আহিছোঁ। আমাৰ টীম এটা আছে আৰু আমি ইয়াতে কমপ্লিটলি কৰা নাই। আমি এই অনুষ্ঠানটো চলিবৰ কাৰণে আমি তেখেতসকলৰে সমাজ ব্যৱস্থাটো লৈছোঁ। আমি মাতৃ সমাজ, আমি শিক্ষক সমাজ, আমি গাঁও পঞ্চায়ত, কাৰণ তেখেতসকলে জানিব যে তেখেতসকলৰ যিটো ইয়াতে জিঅ'গ্ৰাফিকেল পেটাৰ্ণ কেনেকৈ ল'ৰা ছোৱালী, কাৰণ আমি গুৱাহাটীৰ পৰাতো এইটো ডেইলি মনিটৰ কৰা এইটো নহয়, আমি সদায় আছোঁ কিন্তু আমি ফেচিলিটেটৰ হিচাপে আমি আহিছোঁ। আহি পেলাই এই গোটেই সমাজখন গোট লৈ আমাৰ সপোন এটাই যাতে ভৱিষ্যত প্ৰজন্ম আৰু ভাল হওক, ডাঙৰ মানুহ হওক, সকলোৰে সপোন পূৰা হওক, সেইটোৱে আমাৰ ইচ্ছা। আৰু আজি ৰঙালী বিহু নতুন বছৰত আমি আৰম্ভণি কৰিছোঁ যাতে সকলোৰে মুখত হাঁহি বিৰিঙক সেইখিনিয়ে কৈ বৰ্তমান বাল্যচৰা ইয়াতে 4টাৰ পৰা 5:30লৈকে ইভিনিং ক্লাছেছ হ'ব। কাৰণ আমি দিনৰ যিটো স্কুলৰ সেইখিনি আমি কোনো ডিষ্টাৰ্ব নকৰোঁ। বাচ্চাখিনি স্কুললৈকে যাব, তেখেতে তাৰ পাঠদানখিনি ল'ব আৰু যিখিনি কষ্ট পায় বা যিখিনি তেওঁলোকৰ সহায় নাই, য'ত তেওঁলোকে বুজি নাপায়, য'ত আগুৱাবলৈ গৈ পেলাই পিছহুমুকি য'ত ৰখি যায়, সেইখিনিত আমি আহি তেওঁলোকক গোটেই ছাপৰ্টটো দি যাতে কেতিয়াও পঢ়া শুনা এৰি পেলাই যাতে পথাৰে পথাৰে ঘূৰি ফুৰি জীৱনটো নষ্ট কৰিব নালাগে, সেই ব্যৱস্থাটোত আমি সোমাই লৈছোঁ। যাতে এটাই ইচ্ছা যাতে প্ৰত্যেক ল'ৰা ছোৱালীৰ যিটো ফাণ্ডামেণ্টেল ৰাইটছ, যিটো এডুকেশ্যন, ৰাইট টু এডুকেশ্যন যাতে সকলোৱে পাওক, যাতে অন্ততঃ নিজৰ বেমাৰটো দেখাবলৈ গৈ প্ৰেছক্ৰিপশ্যনখন যাতে বুজি পায়, সেইটো আহিলেও যাতে বহুতখিনি দেখিছে যে কিটো উৎসাহত ল'ৰা ছোৱালীখিনি আহিছে আৰু ইমান ৰ'দত ঘণ্টা ধৰ বহি আছে। আমি মাজবাটনিफ्राय जतिन नाथनि रिपोर्ट NBT लाइव।